Hello everyone, welcome to my channel. অকলে থাকা কিয় ইম্পৰ্টেণ্ট হয় জীৱনটোৰ খেলবোৰ বৰ আচৰিত দেখিবলৈ এনেকুৱা লাগে যেন ইমান ভিৰ কিন্তু সব অকলশৰীয়া যেতিয়া আপোনাৰ জীৱনৰ প্ৰবলেমছ আহে ডিফিকাল্ট সাৰ্কামস্টান্সেছ আহে আপুনি নিজকে হেৰুৱাই পায় খং উঠে সৰু সৰু কথাত ইৰিটেট হয় আপোনাৰ ফ্ৰেণ্ডছ আপোনাৰ ৰিলেটিভছ সব আপোনাৰ পৰা লাহে লাহে আঁতৰি যাবলৈ ধৰে তেতিয়া আপুনি নিজকে বহুত অকলশৰীয়া অনুভৱ কৰে আপোনাৰ এনেকুৱা লাগে যেন মোৰ জীৱনটোত একো নাই মোৰ জীৱনটো ইমান বেয়া হৈ গ'ল কিন্তু এটা কথা মনত ৰাখিব এজন মানুহ আপোনাৰ লগত সদায় থিয় হৈ আছে এণ্ড তেওঁ হ'ল আপুনি নিজে সেল্ফ ৰিয়েলাইজেশ্যন সেল্ফ এৱেৰনেছ যে মই আছো নহয় মোৰ লগত এইটো হ'ল জীৱনৰ আচল সত্য দিছ ইজ দি আল্টিমেট ৰিয়েলিটি মনত ৰাখিব তৎক্ষণাত এটা সৰু চাকি জ্বলি উঠিব মনৰ ভিতৰত মনটো পোহৰ হৈ আহিব লাহেকে এনেকুৱা লাগিব যেন আপুনি চাকি এটা লৈ মনৰ ভিতৰলৈ সোমাই গৈছে নিজকে বিচাৰিবলৈ আপুনি বহুত মোটিভেশনাল ভিডিঅ' চাইছে চাগে কিন্তু অকলে থাকি নিজকে কিমান মোটিভেটেড ৰাখিব পাৰে এবাৰ এইটো কথা ৰিয়েলাইজ কৰিলে আপুনি আচৰিত হৈ পৰিব এই ভিডিঅ'টো শেষৰলৈকে চাব আই বেট আই উইল চেঞ্জ ইয়ৰ বিলিফ সিস্টেম যে অকলে থাকাটো উইকনেছ নহয় বাট ইট ইজ আ ষ্ট্ৰেংথ এণ্ড ইট ইজ দ্য আল্টিমেট ৰিয়েলিটি এইটো বুজাবৰ কাৰণে আপোনাক মই 5টা পইণ্টছ কম আউট অফ which 4th point is most important and most valuable point number 1 very strong mentality psychology says that যোন লোকসকল অকলে থাকে বা অন্যথা অকলে থাকি ভাল পায় তেওঁলোকৰ মানসিকতা বহুত শক্তিশালী হয় তেওঁলোকে নিজক ভালদৰে চিনাক্ত কৰে তেওঁলোকৰ কনফিডেন্স লেভেলটো লাহে লাহে বৃদ্ধি হয় মাইণ্ডটো ক্ৰিয়েটিভ থিংকিঙৰ ফালে আগবাঢ়ে আপুনি বিজনেছ কৰিব খুজিছে আপুনি সোশ্যাল মিডিয়া কৰিম বুলি ভাবিছে আপুনি অনলাইন কোৰ্স কিবা শিকাম বুলি ভাবিছে আপুনি কিবা প্ৰডাক্ট ডেভেলপ কৰিম বুলি ভাবিছে আপুনি নিজকে অকলশৰীয়া কৰি ৰাখাটো অত্যন্ত জৰুৰী ইট ইজ আ নেচেছিটি টু লাৰ্ণ টু ষ্টে এলোন উইথ yourself if you want to do something big যদি আপুনি সঁচাকে কিবা ডাঙৰ কিবা কৰিম বুলি ভাবিছে আপোনাৰ সপোন আছে আপুনি অকলে থাকিবলৈ শিকিব লাগিব নিজৰ লগত থাকিবলৈ শিকিব লাগিব পইণ্ট নম্বৰ 2 গ্ৰেট সেল্ফ কন্ট্ৰোল বেসিক্যালি আপুনি যেতিয়া অকলে থাকিব শিকি যায় আপুনি আপোনাৰ বডি এণ্ড মাইণ্ডটো কমপ্লিট কন্ট্ৰোল কৰিব পাৰে আপুনি বহুত ভাল ফিল কৰা আৰম্ভ কৰে আপুনি সেই কামবোৰ কৰিবলৈ আৰম্ভ কৰে যোনবিলাক আপুনি বহুত সময় পৰা কৰিম বুলি ভাবি আছিল পিছত কৰিম কাইলৈ কৰিম নেক্সট উইক কৰিম এই সব প্ৰক্ৰাষ্টিনেশ্যনবোৰ শেষ হৈ যাব এণ্ড ইউ উইল ষ্টাৰ্ট ডুইং হোৱাট এক্সেক্টলি নিডছ টু বি ডান বেসিক্যালি এতিয়া আপুনি নিজৰ লাইফটো বেছি ভালকে কন্ট্ৰোল কৰিব পাৰে এতিয়া আপোনাৰ হাতত অনেক সময় আছে বিকজ ফ্ৰেণ্ডছ হওক বা কলিগছ হওক কাকো আননেচেচাৰী টাইম দিব নালাগে কাকো আননেচেচাৰী কমিটমেণ্ট দিব নালাগে নাও you have enough time for yourself and do all the things that you ever wanted to do Point number 3 extremely creative আপুনি বহুত ক্ৰিয়েটিভ ব্যক্তি দেখিছে চাগে ইউটিউবাৰ হ'ব পাৰে যোনে নিউ টাইপ কন্টেন্ট বনায় কোনোবা বিজনেছমেন হ'ব পাৰে যোনে নিউ বিজনেছ আইডিয়াছ পৰা নিউ বিজনেছ ষ্টাৰ্ট কৰে এণ্ড ঢেৰ টকা কমাইছে কিবা ইউনিক ডিস্কভাৰ কৰা কিবা নতুন বস্তু ডেভেলপ কৰা কিবা প্ৰব্লেমৰ সলিউশন ভাবা এই সব কোৱালিটিজবোৰ ডেভেলপ হয় যেতিয়া আপুনি অকলে থাকিবলৈ শিকে যেতিয়া আপুনি নিজৰ মাইণ্ডটো এমটি কৰি ৰাখিব জানে আৰু মাইণ্ডটো এমটি কৰা মানে ধ্যান কৰা কথা কোৱা নাই মই মেডিটেশ্যনৰ কথা কোৱা নাই এমটি মাইণ্ড মানে আপুনি যিটো কাম কৰিব বিচাৰিছে আপোনাৰ কমপ্লিট ফোকাছটো সেইটো কামত আছে ফোকাছটো এটা জেগাত থাকিলে আমাৰ মাইণ্ডটো কমপ্লিটলি এমটি হৈ যায় নাও আৱাৰ মাইণ্ড ইজ সাইলেণ্ট এণ্ড অল দ্য ক্ৰিয়েটিভ থটছ ষ্টাৰ্টছ টু ফ্ল' ইন ক্ৰিয়েটিভ থটছবোৰ লাহে লাহে আহিব ধৰে পইণ্ট নম্বৰ 4 এক্সট্ৰিমলি কাম লাইফত যেতিয়া বহুত ডিফিকাল্ট চিটুৱেশ্যন আহে ডিফিকাল্ট চিটুৱেশ্যন পৰা স্মাৰ্টলি ওলাই অহা নৰ্মেল মানুহৰ কাৰণে বহুত কষ্টদায়ক হয় কিন্তু অকলে থকা ব্যক্তিবোৰৰ কাৰণে এইটো বহুত ইজি হৈ যায় আৰু ইয়াৰ ৰিজন হ'ল তেওঁলোকৰ ৰিলেক্স মাইণ্ড যোনটো অকলে থকা মানুহবোৰে বহুত এফিচিয়েণ্টলি হেণ্ডেল কৰিব পাৰে কঠিন পৰিস্থিতিত ডিফিকাল্ট চিটুৱেশ্যনবোৰত মনটো শান্ত হৈ থকা বহুত গুৰুত্বপূৰ্ণ নহ'লে বহুতবাৰ আমাৰ সমস্যাবোৰ বাঢ়ি যাব পাৰে অকলে থকাই আমাক সেই শান্তিটো প্ৰদান কৰে যাৰ বাবে আমি হৃদয় আৰু মনৰ পৰা শান্ত হৈ থাকিব পাৰোঁ আৰু চিটুৱেশ্যনবিলাক কমপ্লিটলি এনালাইজ কৰিব পাৰোঁ এফিচিয়েণ্টলি কণ্ট্ৰল কৰিব পাৰোঁ পইণ্ট নম্বৰ 5 দে নো দেয়াৰ ভ্যালু অকলে থকা মানুহবোৰে নিজৰ ভ্যালুটো জানে নিজক ভালদৰে চিনি পায় ইনফেক্ট অকলে থাকি তেওঁলোকে ভাল পায় নিজৰ ভ্যালুজবোৰ জানিবৰ কাৰণে আপুনি নিজৰ লগত যিমান পাৰে সিমান টাইম স্পেণ্ড কৰিব লাগিব নিজৰ লগত অধ্যয়ন কৰিব লাগিব নিজৰ লগত অকলে থাকিবলৈ শিকিব লাগিব নিসংগতা আইছলেশ্যন
अकेलापन আমাক নিজক ভাল পাবলৈ শিকায় আমাৰ নিজৰ ভ্যালুজবোৰ বুজায় আৰু লগতে এটো কথাও বুজাই দিয়ে যে পৃথিৱীক সুখী কৰা আগতে বেলেগক সুখী কৰা আগতে মা দেউতাক সুখী কৰা আগতে আপুনি নিজকে সুখী ৰাখিব লাগিব নিজকে সুখী ৰাখা আৰু নিজৰ ভ্যালুটো মেইনটেইন কৰা এটাইতকৈ গুৰুত্বপূৰ্ণ অকলশৰে থকা ব্যক্তিবোৰে কেতিয়াও নিজৰ সেলফ ৰেসপেক্টটো কম্প্ৰমাইজ নকৰে অকলে থকাটো দুৰ্বলতাৰ লক্ষণ নহয় ৰাদাৰ শক্তিশালী হোৱাৰ লক্ষণ ইট ইজ আ ষ্ট্ৰেংথ আৰু আপোনাৰ জীৱনটো সফলতাৰ ফালে লৈ যোৱা এটা ইম্পৰ্টেন্ট ষ্টেপ হয় ইনিশিয়ালি যেতিয়া আপুনি অকলে থাকা আৰম্ভ কৰে when you start practicing to stay alone আৰম্ভণিত বহুত ডিফিকাল্ট লাগিব কিন্তু আফটাৰ অল আপুনি এটা বেটাৰ লাইফৰ কাৰণে প্ৰিপেয়াৰ হৈ যাব আপুনি জাস্ট নিজকে লৈ কনফিডেন্ট ফিল কৰিব লাগে যে মই যেনেকুৱা মই তেনেকুৱাই মই অকলশৰীয়া মোৰ ফ্ৰেণ্ডছ নাই ইটস ওকে I'll stay alone. So that's it for today. আপোনাৰ মাজত কোনে অকলে থাকি ভাল পায় কোনে কোনে এই ভিডিওটো সোৱা পিছত অকলে থাকিবলৈ চেষ্টা কৰিব and they'll feel confident about themselves কমেন্টত জনাব থ্যাংক ইউ ভিডিওটো এইখিনি লেকে চাইছে যদি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মই এনেকুৱা ভিডিও আগলৈ আনি থাকিম which will make you feel happy আপোনাৰ ভাল লাগিব and আপোনাক জগাই তুলিব ধন্যবাদ জয় আই অসম